Hi, dear children. Everyone, welcome to my channel. It's English time again. Are you ready? মৰমৰ ছাত্ৰ ছাত্ৰীহঁত তোমালোকে পেঞ্চিল আৰু ইংৰাজী 4 লাইনছৰ বহি লৈ পেলাই সাজু হোৱা আৰু মই লিখাৰ ধৰণে তোমালোকে লিখি যাবা আমি হেণ্ড ৰাইটিং শিকিম তোমালোকে লিখিব জানিলে বৰ মজা পাবা ঠিক আছে লেটছ ষ্টাৰ্ট তোমালোকক মই ABCD খিনি দিছিলোঁ নহয় এবাৰ কেপিটেল লেটাৰ কাৰ্চিভ হাতে লিখাখিনি কাৰ্চিভ কেপিটেল লেটাৰ আৰু স্মল লেটাৰ নহয় এবাৰ আজি আমি দুইবিধ মিহলি কৰি আমি ৱৰ্ড লিখিম আজি প্ৰথমতে লিখোঁ বাৰু এ দি আমাৰ কি ৱৰ্ড পাম এ ফৰ কি পাওঁ এণ্ড এ লিখিলোঁ তাৰপিছত এন তাৰপিছত টি তোমালোকক মই এতিয়া এনেদৰে শিকাইছোঁ একে পাকত শিকোৱা নাই নহ'লে নোৱাৰিবা যে তথাপিতো কোনটো ঘৰত কোনটো আখৰ লিখিব লাগে সেইখিনি তোমালোকে জানিবা স্মল লেটাৰ কেপিটেল লেটাৰটো সদায় এই 3 লাইনৰ ভিতৰত লিখিব লাগিব তিনিটা লাচ আমি চুব লাগিব আৰু স্মল লেটাৰখিনি এই মাজৰ ঘৰটোত আমি লিখিব লাগিব 4 লাইনৰ এই মাজৰ ঘৰটোত আমি লিখিব লাগিব এণ্ড লিখিলোঁ দেখিছানে এ ফৰ এণ্ড তাৰপিছত আৰু কি লিখিম এ আৰু কি লিখিম এ থকা এ এক্স ই এক্স লিখিলোঁ তাৰপিছত কি লিখিম এপল এ চোৱা মই কেনেকৈ লিখিছোঁ চোৱা এ পি পি এল ই আখৰবিলাক একদম ঘন ঘনকৈ লিখিব লাগে আৰু ইটোৰ গাত সিটোৰহে লাগিব নালাগে কিন্তু একেবাৰে ওচৰত ওচৰত থাকিব লাগিব দূৰত দূৰত হ'লে নহ'ব আমি পঢ়োঁতে কেনেকৈ পঢ়োঁ এ পি পি এল ইউ একেলগে পঢ়োঁ আকৌ দূৰত দূৰত থাকিলে আমি কেনেকৈ পঢ়িব লাগিব এ পি পি এল ই এনেকৈ পঢ়িব লাগিব নহয় সেইকাৰণে ওচৰা ওচৰি কৰি লিখিবা ৱৰ্ডবিলাক একদম ওচৰ ওচৰ লিখিব লাগে ইয়াৰ এণ্ড এক্স এপল এই তিনিটা দিলোঁ বাৰু ঠিক আছে এতিয়া মই বি লিখোঁ তোমালোকে ইয়াত এটা লিখিবা কিন্তু বিটো চোৱা এয়া চোৱা মই 3টা লাচ টাচ কৰিছোঁ এইটো বি বি ফৰ কি হ'ব বয় দেখিলানে বি ফৰ বয় বি ফৰ বেট এইটো চোৱাচোন এইখিনিৰ পৰা এনেকৈ লিখিব লাগে তোমালোকে পাৰিলে লিখিবা আৰু টিটো এনেকৈ আনি পেলাই কাটিব লাগে বেট বি ফৰ বয় বেট তাৰপিছত বল একে পাকতে লিখিব পাৰিলে ভাল বল কাৰ্চিভ কাক কয় একে পাকতে পেঞ্চিল নুঠোৱাকৈ বা কলম নুঠোৱাকৈ একে পাকতে লিখাটোৱে কয় কাৰ্চিভ আৰু তেনেকৈয়ে লিখিব লাগিব বল তাৰপিছত চোৱাচোন আৰু এটা লিখি দিওঁ নেকি বা তিনিটা হ'ব ঠিক আছে এতিয়া মই আটাইকেইটাই লিখিম নহয় এতিয়া চি ফৰ চোৱাচোন তোমালোকে চিটো মই কেনেকৈ লিখিছোঁ চোৱা চি ফৰ cow 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 এইটো চোৱা cat দেখিছানে C for cow cat crow এতিয়া তোমালোকক বেছি লতা দিলে লিখিব নোৱাৰিবা মই কেনেকৈ ঘন ঘনকৈ লিখিছোঁ চোৱাচোন
লেপা থেপাও হোৱা নাই আৰু ঘন হৈছে দেখিছানে C for COW কাউ CAT কেট CROW ক্ৰউ ক্ৰউ মানে কাউৰী হা D for এতিয়া ডিটো চোৱা মই কেনেকৈ লিখিছোঁ এয়া এইখিনিৰ পৰা আনিছোঁ আকৌ এনেকৈ একে পাকতে D O G দেখিছানে ডগ ডট ডট ডিঅ'টি ডট মানে সেই ডট ডট চিনবোৰ ফুট ফুট ডট ডগ ডট ডল ডল দেখিছানে ডি ফৰ লিখিলোঁ ডগ ডট ডল তোমালোকে স্পেলিংখিনিও মনত ৰাখি যাবা লিখিবলৈও শিকিবা মাতি মাতি লিখিবা এতিয়া ডি ইটো চোৱা কেনেকৈ মই লিখিম এইটোৰ পৰা ষ্টাৰ্ট কৰিম চোৱা এইডালৰ পৰা এইটো এগ দেখিছানে আকৌ লিখিলোঁ EY আই দেখিলানে ইয়াৰ এফটো মই কেনেকৈ দিছিলোঁ মনত আছেনে কেপিটেল কাৰ্চিভটো এইটো একে পাকতে লিখিব লাগে FAN ফেন হয়নে তাৰপিছত FAT ফেট ফেন ফেট আৰু কি লিখোঁ ফুড ফিছ FISH ফিছ এই আই ফুডটো পিছতহে দিব লাগে একে পাকে লিখি পেলাই এফ হ'ল তাৰপিছত চোৱা GUIN গান গাম আঠা এইটো হ'ল গান বন্দুক GUM আঠা হয় গাম মানে দাঁতৰ আলু হ'ব তোমালোকে মন কৰিবা এইটোত 4ডাল আমি লাইন চুইছোঁ দেখিছা নাই এইটো কেপিটেল লেটাৰত 4ডাল লাইন আমি টাচ কৰিব লাগে গান গাম গট GOAT গট তোমালোকে আজিলৈ ইমানখিনিকে শিকা মই কেনেকৈ লিখিছোঁ তোমালোকে খালি অভ্যাস কৰিবা এটা শব্দ 4বাৰ 5বাৰ লিখিবা ভিডিঅ'টো চাই চাই কেনেকৈ পাকবোৰ দিছোঁ তোমালোকে কিন্তু সেইটো মন কৰিবা আৰু লিখি লিখি থাকিলে পিছত ইমান ভাল লাগিব যে তোমাৰ লিখিয়ে থাকিবলৈ মন যাব গতিকে তোমালোকে চেষ্টা কৰি থাকিবা লিখি থাকিবা আজিলৈ আহোঁ বাই নাও